হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। আজি মানে হাতী আহিছে আমাৰ ঘৰলৈ। হাতীয়ে মানে কলগছ ভাঙি আছে। এয়া চাওক, এই হাতীয়ে মানে কলগছ ভাঙি আছে আৰু হাতীয়ে কলগছ ভঙা চাবলৈ বহুত ভাল লাগে। গতিকে ভিডিঅ'টো আপোনালোকে স্কিপ নকৰি সম্পূৰ্ণৰূপে চাই থাকক দেই। বহুত ধামাকা ভিডিঅ' দিয়া দিছে না, হাতীয়ে কলগছ ভাঙি আছে। মই এতিয়া আপোনালোকক বেক কেমেৰাত দেখুৱাই আছোঁ সকলোখিনি। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণৰূপে চাই থাকক। এতিয়া চাওক, হাতী ভগৱানে কিমান ধুনীয়াকৈ সুৰেৰে কলগছ টানি আনিছে আৰু সুৰে কেনেকৈ ভাঙে আপোনালোকক দেখাই আছোঁ। কেনেকৈ আনে আপোনালোকক সেইটো মই আপোনালোকক অকণমান জুম কৰি দেখুৱাইছোঁ চাওক দেই। কেনেকৈ সাৱটি লৈছে এয়া দেখিছে, এইয়া এনেকৈ আকৌ টানি লৈ গুচি আহে গুৰিখত একদম ধুনীয়াকৈ। মাকক খেলি মেলি কৰি দিয়ে পোৱালিটোৱে মানে। হেল্ল' গাইজ, এয়া চাওক একদম ধুনীয়াকৈ হাতী এয়া মাকৰ লগতে পোৱালিটো দেখিছে কিমান ধুনীয়াকৈ মানে মাকে যেতিয়া কলগছডাল টানি আনে তেতিয়া মানে পোৱালিটোৱে বৰ ফূৰ্তি কৰে। দেখিছে না, আকৌ ফূৰ্তি কৰিছে পোৱালিটোৱে যে না, ফূৰ্তি কৰিছে পোৱালিটো শুই দিয়ে মানে। এইটো ফূৰ্তি এটা মানে, পোৱালিটো এটা ফূৰ্তি মানে। এয়া চাওক বহুত ধুনীয়া লাগিছে। এয়া চাওক, এয়া চাওক হাতী আৰু মাক। মই অলপ জুম কৰি দিছোঁ আপোনালোকক। এয়া চাওক দেই, অলপ জুম কৰি দিছোঁ। হাতী আৰু এই পোৱালিটো নিচিনা শুই দিছে চাওক। পোৱালিটো মানে মাকৰ লগত ধেমালি কৰি আছে। এয়া মানে এতিয়া আমাৰ গোটেই মানে এয়া বাৰীখন পূৰা চফা কৰি দিছে মানে। চাওক কিমান ভাল লাগিছে। ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণৰূপে চাই থাকক। এই ভিডিঅ'টো বহুত মজা পাব যদি আপোনালোকে লাষ্টলৈকে চাই থাকে, বহুত মজা পাব। এয়া চাওক, এই হাতীটোৱে কেনেকৈ টানি আনিছে চাওক। এয়া পোৱালিটো দিছে না, এইটো পোৱালি আহিছে না মাকৰ লগত। সি মানে এবাৰ শুই দিয়ে, এবাৰ মাকৰ পুকতে যায়, এবাৰ মাকৰ গাখীৰ খায়। বহুত ভাল লাগে মানে। যিহেতু হাতী পোৱালি মানুহৰ পোৱালি একেই ন, মানে হাতী দাদাজনক সুধিছিলোঁ, দাদাজনে কৈছে মানে কি গম পাইছে নাই, যিটো মানে মানুহৰ পোৱালি আমি যেনেকৈ কেঁচুৱা আমি প্ৰতিপালন কৰোঁ, তেনেকৈ হাতী পোৱালিটো তেনেকৈ প্ৰতিপালন কৰে, বহুত ধুনীয়াকৈ প্ৰতিপালন কৰে। সেয়া চাওক, এইয়া চাওক। এতিয়া মই ইমান নকওঁ, জাষ্ট আপোনালোকক দেখাই যাম। গতিকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণৰূপে চাই থাকক। মানে আজি ভিডিঅ'টো পূৰা ধামাকা হ'ব গৈ আছে। এয়া আমাৰ নিয়ৰ এই কাৰ কলগছ ভাঙিছে? নিয়ৰ আমাৰ কলগছ ন। এয়া চাওক, মাকৰ আগত মানে পোৱালিটো ওলাই আহিছে। সঁচাকৈ পোৱালিটো 5 মাহ হৈছে। বহুত ধুনীয়া লাগে হাতী পোৱালি, দেখিছে না আপোনালোকে? সৈয়া চাওক, বহুত ধুনীয়া লাগিছে হাতী পোৱালিটো। এতিয়া আমি হাতীৰ বিষয়ে দুআষাৰমান আমি সুধিম হাতীৰ মালিকক, মানে আমাৰ বুল্টন দাক সুধিম। মানে আপোনালোকেও নজনা কথা কিছুমান শিকিব পাৰিব হাতীৰ বিষয়ে। এতিয়া মই দাদাক মাতিম। আহক দাদা, আপুনি হাতীৰ বিষয়ে আমাক দুআষাৰমান কৈ দিয়ক। এইটো যিটো হাতী দেখিছে, এই পোৱালিটো হৈছে 4 মাহ। ইয়াৰ 4 মাহ হৈছে আৰু ইয়াৰ শুৰডাল অতি কোমল। আপুনি যদি জীৱনত এবাৰ তাৰ শুৰত চুই পেলাই হেণ্ডছেক দিয়ে, জীৱনত কেতিয়াও তাক পাহৰিব নোৱাৰে। আৰু ই হ'ল মতা পোৱালি কাৰণ তাৰ উৎপাতটো অকণমান বেছি ধেমালি কৰে, বেছি ফূৰ্তি কৰে, আনন্দটো তাৰ খুব বেছি। আৰু মাকৰ লগত এনেদৰে যি কল চলবিলাক দেখা পায়, কল খাবলৈ পায়, খুব ফূৰ্তি কৰে। সি কিন্তু খাব নোৱাৰে, সি অকল সেইবিলাকে তাৰ শোৱা বহা খেলা। এতিয়া শুই পৰিছে হাতী পোৱালিটো, চাওক আপোনালোকে, সেইটো শুই পৰিছে হাতী পোৱালি। তাৰ ফূৰ্তি এইবিলাক হৈছে তাৰ ফূৰ্তি, এইবিলাক আনন্দ। তাক দেখুওৱা ওচৰলৈ বোলে আহা, ওচৰলৈ লৈ আহা, জুম কৰা। কিমান ফূৰ্তি কৰিছে চাওক। এইয়া জুম কৰি দিছোঁ। চাওক কিমান আনন্দ ফূৰ্তি কৰিছে। কল টানিছে হাতীজনে, কল টানিছে। এতিয়া জোৰ দি সি কিন্তু ফূৰ্তিহে কৰিছে। ফূৰ্তি কৰিছে, আহিবলৈ অসুবিধা পাইছে, শুই দিছে। ফূৰ্তি মানে পুৰা ফূৰ্তি, তাৰ আনন্দ। এনেদৰে হাতী পোৱালীয়ে আনন্দ কৰি থাকে আমাৰ সৰু ল'ৰা ছোৱালীৰ দৰে। আৰু তাক সৰু ল'ৰা ছোৱালীৰ দৰে প্ৰতিপাল কৰিবলগীয়া হয়। মাকে তাক বচাই পেলাই কেনেদৰে কলডাল টানি আনিছে চাওক। তাক বচাই পেলাই এনেদৰে আনিছে। আৰু হাতীৰ সম্পৰ্কত জানিবলৈ হ'লে বহু কথা আছে। আপোনালোকে সেই হাতীৰ সম্পৰ্কত জানিবলৈ হ'লে এনেদৰে হাতী চাবলৈ আহিব, হাতীৰ মাউতক সুধিব, হাতীৰ মালিকক সুধিব। এতিয়া পোৱালিটো আমাক আমাৰ যেনেকৈ মানুহক কেঁচুৱা একেই আৰু তেনেকৈ প্ৰতিপাল কৰিব লাগে, তেনেধৰণে প্ৰতিপাল কৰিব লাগে। এতিয়া কিমান ধুনীয়াকৈ খেলি আছে, এইটো জুম কৰি দিছোঁ চাওক পোৱালিটো। হাতী পোৱালিটো চাওক, বহুত ধুনীয়া। মই হাতীক বহুত ভাল পাওঁ মানে দেই। যদিহে মোৰ এই হাতী ভগৱানৰ ভিডিঅ'টো চাই ভাল পালে, প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই।